Happy New Year and good morning to all. আৰু আজি হৈছে ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন 1 জানুৱাৰী। আশা কৰোঁ নতুন বছৰটি যেন সকলোৰে ভালে কুশলে যায়। আৰু আজিৰ পৰা মই মোৰ ইউটিউব চেনেলটোত নিয়মীয়াকৈ ভ্লগ দিম বুলি আশা কৰিছোঁ, ভাবিছোঁ। আপোনালোক সকলোৱে যেন মোক মোৰ নতুন ইউটিউব চেনেলটো আগুৱাই যোৱাৰ কাৰণে সহায় সহযোগিতা কৰে, মৰম কৰে, আশীৰ্বাদ কৰে, যাতে মই আন সকলো ইউটিউবাৰৰ দৰে আজি ময়ো আগবাঢ়ি যাব পাৰোঁ। আৰু আজি নতুন বছৰটোত মই প্ৰথমতে মোৰ ঘৰৰ পৰাই আৰম্ভ কৰিব লৈছোঁ, মোৰ ঘৰৰ ফুলখিনিৰ পৰা। আৰু তাৰপিছত আপোনালোকক দেখুৱাই থাকিম কেনেকৈ। হাই কৈ দিয়া। হাই 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 হেপী নিউ ইয়াৰ কৈ দিয়া। সকলোৱে ভালে থাকক কৈ দিয়া। ভালে থাকক। মই ৰিয়ান আপোনালোক সকলোকে নতুন বছৰৰ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। নমস্কাৰ কৈ দিয়া। এতিয়া তুমি ধন্যবাদ কৈছা। ঠিক আছে। আজি দেখুৱাই থাকিম আজিৰ দিনটো মই কেনেকৈ পাৰ্টি, আজি কি হ'ব কি নহ'ব। বাইদেউহঁতে গৈছে বজাৰ কৰিবলৈ, তো খানাটো অকল দেখুৱাব আপোনালোকক। আৰু এতিয়া মই ফুলখিনি ধুম। ঘৰৰ কাম চলি আছে, যিহেতু চিমেণ্টৰ টাইলছৰ সেইবোৰ ধূলি পৰি ফুলখিনি খুবেই নাই হোৱা, কিন্তু লেতেৰা হৈছে, ধুই থকাই হয় প্ৰায়। আৰু ফুলত যিমানে ধূলি পৰিব, ফুলখিনি যিমানে পানী কম পাব, সিমানে ফুলখিনি অক্সিজেন লেভেলটো কমি আহে। আৰু মই এতিয়া ফুলখিনি ধুম, আপোনালোকে চাই থাকিব আৰু তাৰপিছত দিনটো দেখুৱাই থাকিম।
চেংকুহি কোমলীয়া মাইহাং দেখিব ধুনীয়া ভৰু দেখিব ধুনীয়া মাগুৰ বৰণীয়া চকুৰ কাজলে কাঢ়ে ঐ কলিজা মাইহাং বাতি ঘূৰণীয়া নিউ ইয়াৰ পাৰ্টি আজি পথাৰৰ মাজত নাচক নাচক পেহী নাচক নাচা 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 বেটা নাচা Sana, ভাত কিহে খাইছা? মাছ পিছটো ভাঙি আদাই। বাবলি ভাত কিহে খাইছা কৈ দিয়া। আৰু তুমি কি খাইছা বেটা? মাছ খাইছা? বাবা কেনেকুৱা লাগিছে নো? পাৰফেক্ট। আৰু একো না কোৱা নহয় মাছখিনি কিবা খোৱা বতৰা দিছে পঢ়িবলৈ ভাল হ'ব এতিয়া ৰাতিও বহুত হ'ল আৰু আমাৰ খানা খোৱাখিনি আমি দেখুৱাব নোৱাৰিলোঁ কাৰণ এন্ধাৰ হ'ল যিহেতু তো সেইটো কাৰণে আৰু হ'ব এতিয়া ভিডিঅ'টো আৰু আমি বেছি দীঘল নকৰোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আশা কৰোঁ আপোনালোকে মোক মোৰ ইউটিউব চেনেলটোত নতুন ইউটিউব চেনেলটোত
আগুৱাই লৈ যোৱাৰ কাৰণে সহায় কৰিব। বাই বাই এণ্ড গুড নাইট।